ৰাতিপুৱাই সোনকালে উঠি মই ফুলত পানী দি আছোঁ। মই ফুলত সদায় পানী দিওঁ, সদায় মানে যিটো টাবত যেতিয়া পানী দৰকাৰ হয় মই চাই মেলি তাত পানী দিওঁ। আৰু আজি দিনটো আমাৰ বাবে, আমাৰ ফেমিলিটোৰ বাবে এটা বিশেষ দিন। হে গাইজ, গুড মৰ্ণিং, আসসালামু আলাইকুম, ৱেলকাম টু মাই ইউটিউব চেনেল। মই এতিয়া অজু কৰি আহিলোঁ আৰু মই এতিয়া পঢ়িব যাম কোৰাণ শ্বৰীফ পঢ়ি মই লগ পাই আছোঁ। মই কোৰাণ পঢ়ি অলপ ঘৰৰ কাম আছিলে, কাম বনখিনি কৰি গা ধুব গ'লোঁ। গা ধুই আহি আকৌ নামাজৰ সময় হ'ল দুপৰীয়া। জোহৰ নামাজটো পঢ়ি মই আকৌ কোৰাণ পঢ়িলোঁ। কোৰাণ পঢ়ি এতিয়া আহিছোঁ। আজি এটা বিশেষ দিন, মই ৰাতিপুৱাই কৈছিলোঁ। আজিৰ দিনটোতে আমাৰ আব্বা মানে আমাৰ দেউতা ঢুকাইছিলে। আজি 22 তাৰিখ আছিলে, 22 তাৰিখৰ দিনাই ঢুকাইছিলে, সন্ধিয়া ঢুকাইছিলে। আজি দিনটো আমাৰ কাৰণে বহুত এটা দুখৰ দিন। আৰু আজি এই দুখৰ দিনটোতে মোৰ এটা বহুত ভাল খবৰ আহিছে। খবৰটো ৰাতিপুৱাই পাইছিলোঁ। ভাল খবৰটো হৈছে মই GNM ৰ এক্সাম দিছিলোঁ, এণ্ট্ৰেঞ্চো পাছ কৰিছিলোঁ। GNM ৰ এক্সাম 2022 চনৰ ছেপ্টেম্বৰতে হৈছিলে। এতিয়াতো ছেপ্টেম্বৰ পৰিলে, 1 year হৈ গ'ল। তো বহু দিনৰ পৰা ৱেইট কৰি আছিলোঁ যে কেতিয়া লিষ্টখন মাৰিব, কেতিয়া এডমিশ্যন হ'ব। যিহেতু 1 year লষ্ট হৈ গৈছে, কাৰণ যোৱাবাৰ ছেপ্টেম্বৰত এক্সাম দিছিলোঁ, এইবাৰতো ছেপ্টেম্বৰ পাবহিয়ে। আৰু বহুত ৱেইট কৰি থকাৰ পিছত ফাইনেলি ভাল খবৰটো আহি গ'ল। কিন্তু এতিয়ালৈ মেৰিট লিষ্টটো দিয়াই নাই, সন্ধিয়ালৈ দিব বুলি কৈছে। সন্ধিয়ালৈ যদি মেৰিট লিষ্টটো দি দিয়ে আপোনালোককো খবৰটো জনাম। মই ৱেইট কৰি আছোঁ বহুত, আৰু আপোনালোককো খবৰটো জনাম। ভিডিঅ'টো চাই থাকিব। ফাইনেলি বহুত ভাল খবৰটো আহি গ'ল, লিষ্ট আহি গ'ল। মই আপোনালোকক দেখাই আছোঁ লিষ্টখন। আৰু লিষ্টত মোৰ নাম আহিছে 32ত, আৰু মই মৰিগাঁৱতে পাইছোঁ। মই মৰিগাঁৱতে দিছিলোঁ আৰু মৰিগাঁৱতে পাইছোঁ। মই বহুত হেপ্পী। আৰু যে ৰেড কালাৰ দিছোঁ সেইটোৱে হৈছে মোৰ নাম, আৰু মৰিগাঁৱত পৰিছোঁ। ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, খুদা হাফিজ।